নমস্কাৰ বন্ধুসকল, হেল্প অসমীয়ালৈ স্বাগতম জনাইছোঁ আপোনালোকক। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। বিষয়টো হৈছে আধাৰ কাৰ্ড। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আধাৰ কাৰ্ড আমাৰ সকলোৰে লগত আছে, নহয় জানো? কিন্তু আপোনালোকে জানেনে আধাৰ নম্বৰটোৰ বাদেও আধাৰ কাৰ্ডত VID নাম্বাৰ বুলি নম্বৰ এটাও আছে। হয় বন্ধুসকল, VID নম্বৰক আমি ভাৰ্চুৱেল ID বুলিও ক'ব পাৰোঁ। VID নাম্বাৰটো বহুতো কাৰণত আপোনালোকক দৰকাৰ হ'ব পাৰে। VID নাম্বাৰটো 16 ডিজিটৰ হয়। এই নাম্বাৰটো CAC ৰেজিষ্ট্ৰেশ্যনতো বিচাৰে। VID নাম্বাৰৰ আটাইতকৈ ডাঙৰ ভাল কামটো হৈছে ই আপোনাৰ আধাৰ নাম্বাৰটো সুৰক্ষিত কৰি ৰাখে। আপোনাক যদি ক'ৰবাত আধাৰ নাম্বাৰ বিচাৰে, তাৰ সলনি VID নাম্বাৰটো দিব পাৰে। তেতিয়া আপোনাৰ আধাৰ নাম্বাৰটো ছেভ হৈ থাকিব। নহ'লেতো জানেই আজিকালি আধাৰ নাম্বাৰৰ কিমান মিছইউজ হৈ আছে। বন্ধুসকল, এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ ভাৰ্চুৱেল ID বা আধাৰ VID নাম্বাৰটো কেনেকৈ জেনেৰেট কৰিব। ভিডিঅ'টো শেষলৈকে চাওক, তাৰপিছত আপুনিও পাৰিব আধাৰ ভাৰ্চুৱেল ID বা VID নাম্বাৰ জেনেৰেট কৰিব। ভাৰ্চুৱেল IDটো জেনেৰেট কৰিবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত চাৰ্চ কৰিব UIDAI। চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহি যাব ফাৰ্ষ্টত, তো তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত UIDAI এই যোনটো অপশ্যন আহিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক এনেকুৱা এটা উইণ্ডলৈ লৈ যাব। তাত আপোনালোকে তললৈ আহিব। তলত আহিলে দেখিব ডাউনলোড আধাৰ বুলি। তো ডাউনলোড আধাৰত ক্লিক কৰিব। ইয়াত স্ক্ৰীনত আপোনালোকে আধাৰ নাম্বাৰ দেখিছে, তাত আপোনালোকৰ 12 ডিজিট আধাৰ নাম্বাৰটো টাইপ কৰি দিব। তাৰ পাছত তলত দেখিছে I want a masked আধাৰ। তো ইয়াত মই ক্লিক কৰিছোঁ, কিন্তু আপোনালোকে ক্লিক নকৰিব, কাৰণ ইয়াত ক্লিক কৰিলে আপোনালোকৰ আধাৰ কাৰ্ডৰ ভাৰ্চুৱেল ID আৰু আধাৰ নাম্বাৰটো নেদেখা হৈ আহিব। আৰু তলত কেপচাটো টাইপ কৰি দিব। টাইপ কৰাৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ যোনটো ৰেজিষ্টাৰ্ড মোবাইল আছে তালৈ 6টা ডিজিটৰ এটা OTP দিব। তো সেই OTPটো আপোনালোকে ইয়াত টাইপ কৰি দিব। OTPটো টাইপ কৰাৰ পিছত ইয়াত তলত কিছুমান কুৱেশ্যন সুধিব। তো আপোনালোকে ইয়াত আপোনালোকৰ ইচ্ছা অনুযায়ী ফিল কৰি দিব। ফিল কৰাৰ পিছত ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰিব। ভেৰিফাই এয়া চাওক, আধাৰ কাৰ্ডখন ডাউনলোড হোৱাৰ পিছত আপোনালোকে তলত দেখিব ইয়াত VID বুলি। তো এইটোৱে আপোনালোকৰ হৈছে ভাৰ্চুৱেল ID নাম্বাৰ। বন্ধুসকল, ভিডিঅ'টোত মোৰ হাতত যিমানখিনি তথ্য আছিল সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু হেল্প অসমীয়া চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈও ভিডিঅ' বনাই যাবলৈ উৎসাহ দিব। ধন্যবাদ।